নমস্কাৰ কৃষক বন্ধু, ডিজি ব্লগৰ কৃষি সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। কৃষক বন্ধু, এইখিনি সময়ত সকলো কৃষকে পথাৰ ৰোৱা কাম কৰি আছে বা প্ৰায় সংখ্যক কৃষকে ৰোৱা কাম সামৰিছে। আপোনালোকে পথাৰখন কেইবাবাৰো ট্ৰেক্টৰে হাল বাই মাটিডোখৰ চাহ কৰে আৰু কিছুমান কৃষকে আগতীয়াকৈ পথাৰত বন মৰা ঔষধ ব্যৱহাৰ কৰে। কৃষকে আগতীয়াকৈ বন মৰা দৰৱ ব্যৱহাৰ কৰে যদিও তাৰ কাম কিছুদিনলৈহে কামত আহে। দেখিব ৰোৱাখিনি ৰুই থৈ অহা অলপ দিনৰ পাছত পুনৰ ঘাঁহ বনে খেতিয়কজনৰ পথাৰখনত আগুৰি ধৰিছে। ৰোৱাখিনিতকৈ ঘাঁহ বন বেছিকৈ হৈছে। এনেকৈ হ'লে খেতিয়কজনে ইয়াৰ পৰা ইমান টকা খৰচ কৰি খেতিয়কজনে খেতি কৰি কি লাভ পাব? খেতিয়কজনে ধানৰ খেতি কৰাতকৈ ঘাঁহ বন গজিবৰ কাৰণে মাটিডোখৰ চাহ কৰি দিয়া যেনহে লাগিব। শেষত খেতিয়কৰ লাভৰ অংকত শূন্য দেখা পাব। মই আজি আপোনালোকক এনেকুৱা এটা ঘাঁহ বন নগজা ঔষধ দেখাবলৈ লৈছোঁ। এইটো হাৰ্বিচাইড প্ৰায় সংখ্যক খেতিয়কে আগতে ব্যৱহাৰ কৰিছে আৰু ইয়াৰ সুফল পাইছে। মই আপোনালোকক দেখাবলৈ লোৱা ঔষধটো হ'ল UPL কোম্পানীৰ 60। এইটো ঘাঁহ বন মৰা ঔষধ নহয়, এইটো ঘাঁহ বন নগজাহে ঔষধ। এই দৰৱটো আপোনালোকে ব্যৱহাৰ কৰিলে পথাৰত একো ঘাঁহ বন গজিব নোৱাৰে। ইয়াক আপোনালোকে দুই ধৰণে ব্যৱহাৰ কৰিব পাৰে। পথাৰত বালিৰ লগত সিঁচি বা পানীৰ লগত মিলাইও সিঁচিব পাৰে। বালিৰ লগত পথাৰত মিলাই সিঁচিলে অকণমান কষ্ট হয়। এই হাৰ্বিচাইডটো আপোনালোকে ৰোৱাখিনি ৰোৱাৰ পৰা প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰত পথাৰত সিঁচিব পাৰিলে ভাল হয়। ইয়াক ব্যৱহাৰ কৰা একেবাৰে সহজ প্ৰক্ৰিয়াটো মই আপোনালোকক দেখাইছোঁ। আপোনালোকে 1 বিঘাৰ মাটিৰ কাৰণে 1 লিটাৰ পানী বটল ল'ব। বটলটোত দৰৱৰ পেকেটটো ভৰাই পানী ভৰাই জোকাৰি ল'ব। বটলটোৰ মুখনিখন এটা সৰু বাট কৰি ল'ব। তাৰ পাছত দৰৱখিনি প্ৰতি ডৰা মাটি 3-4 পাক ঘূৰি দৰৱখিনি সিঁচি দিব। আপোনালোকে এটা কথা মন কৰিব যাতে পথাৰখনত অকণমান পানী থাকে। তেতিয়াহে গোটেই দৰৱখিনি পথাৰখনত মিহলি হৈ যাব আৰু কেইদিনমানলৈ পথাৰৰ পৰা পানী ওলাই যাবলৈ নিদিব। তেতিয়াহে দৰৱখিনিয়ে ভালদৰে কাম কৰিব। এনেদৰে কৰি পথাৰখনৰ পৰা ঘাঁহ বন আপোনালোকে সম্পূৰ্ণভাৱে নিৰাময় কৰিব পাৰিব। কৃষক বন্ধু, মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।